ইমান দিনে ফেচবুকত আপোনালোকে বহুত পোষ্ট দেখিছে চাগে শ্যামকানু মহন্তৰ এগেইনষ্টত লেখা। গতিকে বাকী যিমান আমাৰ অসমবাসী ৰাইজ আছিলে বা বাহিৰা মানুহে এতিয়ালৈকে লিখি আছিলে, কিন্তু এতিয়া শ্যামকানু মহন্তৰ নিজ ভাতৃৰ জীয়েক মানে তেখেতৰ নিজ ভতিজীয়ে শ্যামকানু মহন্তৰ কাৰণে কি লিখিছে আহক আমি পঢ়ি চাওঁ। অৱশেষত শ্যামকানু মহন্তৰ নিজ ভাতৃৰ জীয়েকে এতিয়া ফেচবুকত নিজৰ মনৰ কথাখিনি লিখিছে আৰু যি শ্যামকানু মহন্তৰ বিষয়ে যি সঁচা কথা সেইবোৰ লিখিছে। তেখেতে লিখিছে যে বহু বছৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিলে। এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয় যে ইমান মদ খায়। ফেষ্টিভেল মহন্তৰ উত্তৰত মই প্ৰতিদৰ্শী আছিলোঁ। তেখেতে ক'লে মানে বাদ দিয়া, মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমডিটি মানে পণ্য সামগ্ৰী। তেখেতে জুবিনক মানে জুবিন দাক পণ্য সামগ্ৰীৰ লগত তুলনা কৰিছে। সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ ৰাজহাড়, জুবিন তেওঁৰ আত্মা। ঘৃণা উপজে জুবিনদাৰ জীৱনকাললৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওক, কঠোৰতম তদন্ত আৰু শাস্তি হওক। এয়া চাওক কিমান কঠোৰকৈ লিখিছে শ্যামকানু মহন্তৰ নিজ ভাতৃৰ জীয়েক সৃজনা মহন্তই। গতিকে শ্যামকানু মহন্তৰ এটা কলা কাৰ্য আমাৰ সন্মুখত আহি আছে। মানে তেখেতৰ ফেমিলি মেম্বাৰে যদি এনেকুৱা কৈছে তো আপুনি ভাবি চাওক তেখেতে কি হয়। অসমৰ ইমান ডাঙৰ এটা সম্পদক লৈ গৈ তেখেতে যে এনেকুৱা কৰিব কোনেও ভৱিষ্যতত ভাবা নাছিলে। চ' এনেকুৱা ভিডিঅ' আৰু চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি নিশ্চয় থ'ব। ধন্যবাদ।